বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক যাতে সকলোৰে মগনাবলৈ ভিডিঅ'টো যায় কিয়নো অসমৰ পৰিস্থিতি দিনে দিনে ভয়াবহ হ'ব ধৰিছে গতিকে আমি নিজে জাগত নহলে আমাৰ পৰিয়ালৰ অৱস্থা গোলাঘাটৰ অংকিতা ঘোষৰ পৰিয়ালৰ নিচিনা হ'ব পাৰে আজিকালি লাভ জেহাদৰ সংখ্যা বহুত বাঢ়ি গৈছে তাতে হিন্দুৱে লাভ জেহাদ কৰক বা মুছলমানে লাভ জেহাদ কৰক আসলতে কি হিন্দুৱে লাভ জেহাদ বেছি কৰে নে মুছলমানে লাভ জেহাদ বেছি কৰে গোলাঘাটৰ ঘটনাটোৱে প্ৰমাণ কৰি দিছে লাভ জেহাদ কোনে বেছি কৰে মুছলমানে নে হিন্দুৱে গতিকে হিন্দুসকল জাগ্ৰত হ'ব লাগে নহলে আমাৰ অৱস্থাও অংকিতা ঘোষৰ পৰিয়ালৰ নিচিনাই হ'ব গোলাঘাটৰ ঘটনাটো লৈ আমাৰ ডিজিপি ছাৰে কি কৈছিল এবাৰ শুনকচোন এইটো 2020 চনৰ পৰা নাজিবুৰ ৰহমান বৰা আৰু সংমিত্ৰা ঘোষৰ মাজত এটা ৰিলেশ্যনশ্বিপ আছিলে যেটো কলকাতাত গৈ তেওঁলোকে বিবাহ পাতিছিলে যেটো ম্যাৰেজ সাৰ্টিফিকেটো তাত अवेलेबल আছে দুই সাইডৰ পৰা এতিয়ালৈকে 4টা কেছ হৈছে এই 4টা কেছত নাজিবুৰ ৰহমান বৰাৰ अगेंस्ट যেটো কেছ আছে এটো চাৰ্জশিটো হৈছে আৰু अरेस्ट হৈ তেওঁ জেলতো আছিলে নজিবুৰ ৰহমান নামৰ ল'ৰা এজনে এটা হিন্দু ছোৱালীক দুবাৰকৈ অপহৰণ কৰি লৈ যায় আৰু কলকাতাত গৈ কোৰ্ট মেৰেজ কৰি বিয়া পাতে কিন্তু তাৰ পৰিয়ালে ইমান হাৰাশাস্তি কৰিলে ছোৱালীটোৰ ওপৰত ইমান হাৰাশাস্তি কৰিলে অৱশেষত থাকিব নোৱাৰি মাকৰ ঘৰলৈ গুচি আহিবলগীয়া হয় তাৰ পিছতো নজিবুৰ নামৰ ল'ৰাটোৱে মাকৰ ঘৰত গৈ কিনে ছোৱালীজনীক ধমকি দিয়ে আগতো আহি ধমকি দি থৈ গৈছে আৰু ময়ো যেতিয়া গৈছো মোকো মাৰপিট কৰিছে তাহাঁতি কিন্তু ইমান দাবী ধমকি দিয়াৰ পিছতো নজিবুৰ নামৰ নৰপিচাকটোৱে শান্তি হোৱা নাছিল অৱশেষত নিজৰ পত্নী শাহু আৰু শহুৰেকক হত্যা কৰে অথচ এজন হাতমহীয়া সন্তান এটাও তেখেতৰ আছিল সুন্দৰ শিশু এটা সুঠাম শিশু আৰু শিশুটিৰ চকু জুৰিলে চাই তেতিয়া ভাবিছোঁ কেনেকৈ শিশুটো ইমান নিথৰুৱা হৈ পৰিলে লগে লগে আমি দায়িত্ব লৈ তেওঁৰ চোৱা চিতা কৰিবৰ কাৰণে আমি কেইজনমান মানুহ নিয়োগ কৰিলোঁ সুন্দৰকৈ আছে আৰু তেওঁ কেইবাগৰাকীও আয়াকে আদি কৰি কেইবাগৰাকীও ব্যক্তিয়ে ধুনীয়াকৈ চোৱা চিতা কৰি আছে তেতিয়াহ'লে আপোনালোকে এটা কথা কওক মানুহ কিমান নিষ্ঠুৰ হ'লে ইমান জঘন্য কাম কৰিব পাৰে ইমান জঘন্য অপৰাধ কৰিব পাৰে হত্যা কৰা পত্নীজনো কিন্তু হিন্দু ছোৱালী আছিলে আচৰিত ধৰণৰ পৰিতাপৰ কথা এটা খুব আচৰিত ধৰণৰ এটা কথা যে গোটেই চাৰিওফালে দোকান পোহাৰ থকা মানুহৰ ঘৰ থকা যেন জেগাত দিন দুপৰতে এনেকুৱা ধৰণৰ হত্যাকাণ্ড হৈছে সাধাৰণ মানুহৰ কাৰণে কি নিৰাপত্তা থাকিলে আপোনাৰ ঘৰত যদি কোনোবা জ্যেষ্ঠ চলে তেতিয়াহ'লে সেইবিলাকৰ প্ৰতি নজৰ ৰাখক ছোৱালীজনী ক'ত গৈছে কি জানিবা লাভ জেহাদৰ খবৰতো পৰা নাই গতিকে আপুনি অলপমান নজৰ দিয়ক নহ'লে আপোনাৰ পৰিয়ালৰ অৱস্থাও চাগে অংকিতা ঘোষৰ পৰিয়ালৰ নিচিনাই হ'ব পাৰে কোনোবাই যদি নিজৰ আইডেন্টিটি লুকাই কেনে ভাল পাব পাৰে তেতিয়াহ'লে আপুনি এটা কথা কওক সি আৰু কিমান জঘন্য মহা অপৰাধ কৰিব পাৰে নিজে এবাৰ ভাবক গতিকে আপোনালোকক মই হাত জোৰ কৰি কৈছোঁ এইটো ভিডিঅ' ইমানেই শ্বেয়াৰ কৰক যাতে যাৰ ঘৰত জ্যেষ্ঠ ল'ৰা ছোৱালী আছে সেই অভিভাৱক যাতে ভিডিঅ'টো চাই আৰু নিজৰ ছোৱালীৰ প্ৰতি যাতে নজৰ ৰাখে ধন্যবাদ সকলোকে জয় আই অসম।